Hey guys, welcome back to my YouTube channel. প্ৰায় 3-4 মাহমান পিছত আজি ভিডিও এটা মানে কি আৰু কৰিম বুলি ভাবছোঁ কৰিমে। আজি মই আছো যে গুৱাহাটী যে উজান বজাৰৰ নদী পাৰত যেটো বনাইছে মানে যে পাৰ্ক এখন বনাইছে সতী ৰাধিকা শান্তি উদ্যান তাত আছো আজি ৰখাই আছো আপোনালোকে চাওক। Wow. গাইজ মানে ধুনীয়া আৰু ধুনীয়া 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 মজা। মানে মানুহ বহা ঠাই ধুনীয়া আৰু মানে কি চাৰিওফালে মানে কি মানুহ বহা ঠাই আৰু ইয়াত মানে ধুনীয়াকৈ মানুহ বহিব পাৰি আৰামত।
देखा 50 को देखा था मैं इसको पर अरे पल्ली হাতখন সিপিনৰ পৰা চিধাকৈ আহিব ঘূৰি যাব লাগিছিলে মানুহ কিনি থকা হয়নি খালি বেছি আছিল আজি কম গাইজ আমি যি বেংকক বা কিবা কাৰণে দেখোঁ যে দেখা পাই যাওঁ নদীৰ পাৰে পাৰে ধুনীয়া মানে বিউটিফিকেশ্যন কম বিউটিফিকেশ্যন বিভিন্ন মানে সৌন্দৰ্যমূলক যি বস্তুবোৰ আমাৰ চাব পাৰি বা বহিব পাৰি সেইখিনিকুৱা তেনেকুৱাই মানে এইখন এক প্ৰকাৰৰ মানে যিহেতু ব্ৰহ্মপুত্ৰ পাৰতে আছে ইয়াত মানে টাইম কটাবৰ বাবে মানে ধুনীয়া আৰু
ধুনীয়া পৰিৱেশ, ধুনীয়া মোটা ফুল আছে, মানুহ বহা মানে মানে মানুহ বহা ঠাই বহুত, সকলোতে মানে মানুহ বহা ঠাই। ইয়াত মানে যিমান মানুহ হ'লেও মানে টেনশ্যন নাই বহাৰ কাৰণে। সন্ধিয়া হওক মানে খুবেই ভাল লাগিব। দুপৰীয়াটো অহাটো সম্ভৱ, মানে দুপৰীয়া বা ৰাতিপুৱা অহাটো ইয়াত সম্ভৱ নহয়, কাৰণ ইয়াত ৰ'দ পৰি থাকিবতো, ইয়াত তেনেকুৱা ধৰণৰ ব্যৱস্থা যে নাই, গছ গছনিটো নাই। গতিকে সন্ধিয়াৰ কাৰণে বেষ্ট। আৰু ইয়াত মানে কি হয়, সৰু ল'ৰা ছোৱালীবোৰৰ বাবে মানে কি হয়, ইয়াত খেলা ধূলা বস্তু বহুত আছে, বাজনা বজোৱা খেলা কিবা কানি মানে বহুত বস্তু আছে। গতিকে যদি ফেমিলি আহে ন' টেনশ্যন, ইয়াত ন' বৰিং, মজাকৈ মানে কি হয় ইয়াতে আৰামত মানে টাইমখিনি কটোৱা যাব। অলপ ঠাইতে নহয়, মানে একদম নদীৰ পাৰৰ মানে মোটামুটি 1 কিলোমিটাৰ মানৰ চাগে বেছি হ'ব বহুত মানে দীঘল ঠাইখিনি, বহুত দীঘল। গতিকে টেনশ্যন নাই। দিনটো মানে ধুনীয়াকৈ আৰামত, দিনটো নহয় সন্ধিয়াখিনি মানে ধুনীয়াকৈ ইয়াত মানে কি স্পেণ্ড কৰিব পৰা যাব আৰু ইয়াত। গতিকে ধুনীয়া ব্যৱস্থা কৰিছে চৰকাৰে। কিয় কৈছোঁ, এই বস্তুটো লাগে মানে অসমতো লাগে, নদীৰ পাৰত যিটো নেকি এটা পাৰ্ক ধুনীয়া মানে। আৰু বৰ্তমানলৈ কি হয়, ইয়াত কোনো ধৰণৰ টিকেটৰ ব্যৱস্থা নাই। আৰু গতিকে পিছলৈ কি হয় নাজানো। আৰু চাফাটো মানে ধুনীয়া চাফা, আৰু ইয়াত মানে কি লেট্ৰিন বাথৰুমৰ ধুনীয়া সুবিধা আছে, ন' টেনশ্যন। আপোনালোকে আহক চাওক। এইটো হ'ল 26ৰ প্ৰথমটো ভিডিঅ'। আমি সকলোৱে জুবিন দাক হেৰুৱাই মানে বেদনাত পৰি আছোঁ, আৰু জুবিন দাক হেৰুৱাৰ পিছত কি হয় ভিডিঅ', এইটোৱে ফাৰ্ষ্ট ভিডিঅ' মোৰ। গতিকে মন চন বেয়া, সকলোৰে বেয়া, তেওঁ বোলো আৰু নতুন বছৰটো সকলোৰে ভাল হওক, জুবিন দাই ন্যায় পাওক, তাৰে কামনাৰে। জয় জুবিন দা, জয়।